তিনিগৰাকী যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি ধৰা পৰিল যুৱক। এই দুজনী ছোৱালী বাহিৰত আৰু এজনী আছে ব্যক্তিগত সম্পৰ্ক ইহঁতৰ মাজত। প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি হোটেল ৰুমত শাৰীৰিক সম্পৰ্ক, আৰু তাৰ পিছত গোপনে অশ্লীল ভিডিঅ' বনাই ব্লেকমেইলিং। ৰাজ্যত সংঘটিত হৈছে পুনৰ এক জঘন্য ঘটনা। এইবাৰ তিনিগৰাকী বড়ো জনগোষ্ঠীয় যুৱতীক এইটো লম্পট ছফিকুল হক নামৰ মুছলমান যুৱকজনে নিজৰ পৰিচয় লুকুৱাই ৰাখি 6 মাহ দিন ধৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি হোটেল ৰুমলৈ নি শাৰীৰিক সম্পৰ্ক কৰি আহিছিল। ইয়াৰোপৰি যুৱতী কেইগৰাকীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো ভিডিঅ' গোপনে সংগ্ৰহ কৰি হোটেল ৰুম নাহিলে ছ'চিয়েল মিডিয়াত ফটো ভিডিঅ' এৰি দিয়াৰো ভাবুকি প্ৰদান কৰিছিল। উপায়বিহীন হৈ যুৱতী কেইগৰাকীয়ে আজি বীৰ লাচিত থানা অসমৰ কাষ চাপে। হয়, আমাৰ মানে এই দুজনী ছোৱালী বাহিৰত আৰু এজনী আছে ব্যক্তিগত সম্পৰ্ক ইহঁতৰ মাজত, মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড। কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কেইজনৰ লগত থাকে? একজনৰ লগতে থাকে। তিনিজনী ছোৱালীৰ লগত মানে লিলিমাই, এইজন ল'ৰা মুছলিম ল'ৰা, আৰু ইহঁতে মানে জনগোষ্ঠীয় ছোৱালী, সম্প্ৰদায় বড়ো সম্প্ৰদায়ৰ হয়। আৰু তিনিজনীকে ছোৱালী মানে ইমান দিনে ধৰি ইহঁতৰ ব্যক্তিগত সম্পৰ্কৰ মানে ভিডিঅ' ফটোবিলাক নেটত এৰি দিম বুলি ব্লেকমেইল কৰি এনেকৈ ৰুমত লৈ আহে। যদি শাৰীৰিক সম্পৰ্ক স্থাপন নকৰে তেতিয়াহ'লে মানে নেটত এৰি দিব। এনেকৈ আজি ভয় ভাবুকি দেখুৱাই এজনী ছোৱালী, কেইজনী ছোৱালী ৰুমৰ ভিতৰতে আমি আঁতৰিতে ধৰিছোঁ। এতিয়া বাকী এইখিনি আমি কৈছোঁ, আমি যি কৰিব লাগে ছোৱালীজনীতো বচালোঁ, আজি ৰেপ কৰাৰ নিচিনা অৱস্থা। ৰুমৰ ভিতৰত আমি বাকীখিনি আপুনি ফুটেজ আপোনালোকে দেখিছেই। এতিয়া কথা এইটোৱে, আমি আমাৰ কাম কৰিলোঁ, বাকী অসমবাসী ৰাইজক কৰিছোঁ। এই ল'ৰাজনকে কাল্পিতজনৰ ওপৰত কি কৰিব? কৰিয়ে থাকে, একবাৰ ইনষ্টাগ্ৰামত দিয়ে আপলোড কৰি কিনে বেয়া বেয়া ফটোবিলাক দিব খোজে, আৰু বাইদেউ দাদা সিহঁতক ফোন মাৰি মাৰি ডিষ্টাৰ্ব দি থাকে। আৰু এটা ছোৱালী আছে, তাকো এনেকৈ কৰি আছে, বিচাৰা মৰিব ওলাইছিল। আমাৰ লগতো ইমান কাজিয়াও লাগিছে, হ'লেও আমি তাক নাম্বাৰটো বিচাৰি নাপালোঁ। তাকো আনিব খুজিছিলোঁ আমি, তাক চাজা দিম কৈ কিনে। তাক চাজা দিবাই লাগে, কেলে মানে বহুত বেয়া কাম কৰি আছে, আৰু সিদিনা আমাক ঠকাই কিনে।